নমস্কাৰ, মই দৃষ্টি শইকীয়া। সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ আইতা ঢুকুৱা প্ৰায় এমাহেই হ'ল আৰু কালিলৈ অৰ্থাৎ ২৬ জুলাই তাৰিখে আমি আমাৰ ঘৰত এমহীয়া শ্ৰাদ্ধ পাতিছোঁ। আগদিনাখনে এনেকৈ বগা কাপোৰে গোটেই ছাদখন ঢাকি দিয়া হৈছিলে আৰু ইয়াতে ভকত বহিব আৰু এইখিনি ডিছপ'জেল লগতে তামোল পাণ কিনা হ'ল। এটা দুটাকৈ বহুতখিনি বস্তুৱে কিনিব লগা হয়। এফালে ডিছপ'জেলখিনি কিনা হৈ গ'ল। ডিছপ'জেল মানে পানী খোৱা গ্লাছ, চাহ খোৱা গ্লাছ, এইফালে তামোল পাণ, লগতে এটা খৰাহীত আমি গোটেইখিনি মগু, বুট মগু লগতে বহুতখিনি বস্তু কিনি কেনে তাত থৈ দিছোঁ। আগদিনাখনৰ ৰাতিয়ে সকলোৱে কামত ব্যস্ত, আমাৰ দেউতাও কামত ব্যস্ত, ময়ো লাগি আছোঁ। এইফালে মায়ে বুট মগু তিৱাত লাগিলে। যিহেতু কাইলৈ আমি অলপ ব্যস্ত হৈ পৰিম, আমাৰ ঘৰৰ সকলো সদস্য যিহেতু ব্যস্ত হৈ পৰিব, সেইকাৰণে ক্লিপছবোৰ লোৱা নাযায়, সেইকাৰণে আগতীয়াকৈ লৈ থোৱা গৈছে। আৰু লগতে ইটো সিটো কিছুমান কাম আগতীয়াকৈ আমি কৰি থৈছোঁ, যেনেকৈ বুট মগু তিয়াই থৈছোঁ। আগতীয়াকৈ কৰি থ'লে এটাই বস্তু ভাল যে পিছদিনাখনলৈ দৌৰা-দৌৰি নহয়। আৰু আমি এটা বেগতে গোটেই বামুণৰ বস্তুখিনি আমি থৈ দিছোঁ। আৰু এইফালে ৰাতি আমি ছাদৰ ওপৰত কাৰ্পেটখিনি কমপ্লিটলি পাৰি দিছোঁ। তেতিয়াহ'লে আপোনালোক সকলোকে কাইলৈ লগ পাম। ৰাতিপুৱা শুই উঠি ইটো সিটো কাম কৰি থকাৰ বাবে মই মোবাইলটো উলিয়াই ভিডিঅ' কৰাত থাকিয়ে গ'ল। ইফালে মায়ে দৈ ৰেডি কৰি আছে আৰু সেনেকুৱাতে ভণ্টিয়ে ভিডিঅ' লৈ আছে। আমাৰ নিমন্ত্ৰিত নামপাৰ্টিয়ে অলপমান নাম প্ৰসংগ কৰা আপোনালোকক দেখাই দিছোঁ। এনেকৈ আজিৰ দিনটো খুব ভালদৰে গ'ল আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা যে আইতা য'তে আছে তাতে থাকক, শান্তিৰে থাকক আৰু আমাক সদায় যাতে চকু মেলি চায় আৰু আমাক সদায় যাতে আশীৰ্বাদ কৰি থাকে। আজিলৈ আহিছোঁ, পুনৰ উভতিম আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।